guys, welcome back to my YouTube channel. So God boy bore ho galo borokon di thoka karone borokon eile olop lai meli ahilo o nazar to sai lagaba khub dhuniya poribek olop sana borokon kinkine ase ekala nodi नदी लगत আছে ভাইটি আৰু এইফালে ভাইটি ভাইটি ন ভাগিন তেনেবেলা কৈ দিয়া এইফালে চাই দিয়া এবাৰ হাই হেল্ল' কিবা এটা কৈ দিয়া আকৌ कौन है ये लोग হাই অকল বেছি নকয় গুৱাহাটীত থকা ল'ৰা অলপ মানে টাউনৰ ষ্টেণ্ডাৰ্ডটো দেখাব ওলাইছে পিটি পেলাই পানীত পেলাই দিবি few minutes later তো বৰ্তমান নদীৰ নজাৰাটো চালো চাই পেলাই অলপ পটিয়ামাৰী চেণ্টাৰ ফালে আহিলোঁ আহি পেলাই অলপ কিবা মিঠাই চিঠাই ল'ব আছে মানুহজনে লৈ যাব কৈছিলে তাৰ বাবে অলপ কৰিছোঁ অলপ তেনেহ'লে মিঠাই দোকানৰ পৰা আদি কৰি আপোনালোকক কি লওঁ কি কৰোঁ আজি দেখাই যাম অলপ और अगर तुम लोगों को ये वीडियो पसंद आई तो यार लाइक मारो अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर कुछ भी फेंक के मारो ये माइक फेंक के मारो ये कैमरा फेंक के मारो मैंने उल्टा बोल दिया लेकिन मुझे फर्क नहीं पड़ता है बस सब्सक्राइब करो मुझे नहीं पता 5 minutes later বৰ্তমান আহি পাই গ'লো মিঠাই দোকান আৰু মিঠাই কাৰণে কৈ দিছোঁ মিঠাই পেকিং কৰালৈকে মিঠাই পেকিং হৈ গ'ল বলক তেনেহ'লে a few minutes later মিস্ত্ৰী नो मनी বৰ্তমান মিঠাই চিঠাই দি পেলাই পথৰ এটা সৰু ৰাস্তাৰে বৰ্তমান গৈ আছোঁ পানী চাবৰ কাৰণে ইয়াতে ওচৰত এখন সৰু নদী আছে তো গৈ আছোঁ চাৰিওফালে সেউজীয়া সেউজীয়া অকল চাহ বাগান এটা সময়ত এই যিবিলাক চাহ বাগান আপোনালোকে দেখি পাইছে সেই চাহ বাগানসমূহত ধান খেতি কৰিছিলে তো বৰ্তমান এতিয়া ধান খেতি বহুত কম আমাৰ এই পথাৰখনত কিয়নো ইয়াত মানে হাতীৰ তাণ্ডৱ বেছি হয় সেইবাবে কি কয় ধান খেতি কৰাটো প্ৰায়ভাগ মানুহে বাদেই দিছে চাওক আপোনালোকে চাৰিওফালে চাহ বাগানে দেখি পাব এটা সময়ত গোটেইখন এখন পথাৰ আছিলে মানে ইয়াৰ পৰা ধৰি আপোনাৰ মই এতিয়া বৰ্তমান যোনডোখৰ জেগালৈ গৈ আছোঁ সেই জেগাডোখৰলৈকে মানে গোটেই চাহ কি কয় ধান খেতি আছিলে এতিয়া বৰ্তমানটো চাহৰ খেতি তো বলক জেগাত গৈ আপোনালোকক লগ পাম কিন্তু ৰাস্তাৰ গতি বৰ ভাল নহয় এটা হাতে চাইকেল চলাইছোঁ চাইকেল চলাই পেলাই ভিডিঅ' কৰি কৰি আহি আছোঁ তো লগত মোৰ দুটা দস্যু আগত গৈ আছে এতিয়া দুটা পূৰা অকলে মাৰি পঠিয়াইছে মোক এৰি পেলাই মজা সোমাই দে নলালে চাই থাকক ভিডিঅ'টো শেষলৈকে বাইচেঞ্চ যদি খালত পৰোঁ মোবাইল ক'ত পৰিব ঠিকনা নাই তো চব খালৰ পৰা মাটি খালি আছিলে কাৰণে তো ৰাস্তাবিলাক বৰ বেয়া সেইকাৰণে ভিডিঅ'টো এখন ষ্টপ কৰি একদম জেগাত দেখাম হা মই বসন্তীখন ইয়াত পাৰ্ক লগালোঁ এখন ইয়াত পেলাই দিলোঁ তো ফাইনেলি আহি পাই গৈছোঁ চাইকেলখন ওচৰলৈ লৈ যোৱা নাই কিন্তু ৰাস্তাৰ গতি দেখিছে কেনেকুৱা তো মানুহ কিছুমানে মাছ মাৰি আছে চাব পাৰিব আপোনালোকে ওচৰত গৈ দেখাই আছোঁ ৰ'ব আপোনালোকক তো এনেকৈ এটা মাছ পাইছে
5 minutes later. তো পানী চাই পেলাই উভতি ঘৰ পালোহি মানে ল'ৰালৈ গুচি আহিলোঁ মায়ে ফোন কৰিলে কিয়নো কিবা কাম আছিলে তো তাৰ বাবে আহি ঘৰ পালোহি তো ভিডিঅ'টি ইমানতে এণ্ড কৰিছোঁ তো সম্পূৰ্ণ চাব চাই কেনে লাগিলে এবাৰ জনাব তো কি ক'ম আৰু তেনেহ'লে নেক্সট ভিডিঅ' লগ পাম